নমস্কাৰ, মই নিৰ্জু। মোৰ ক্ৰাফ্টাৰী চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। দেৰিকৈ হ'লেও আপোনালোক সকলোকে ৰঙালী বিহুৰ ওলগ জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে মই নিজেই কিছুমান ডিজাইন কৰা মেখেলা চাদৰ আপোনালোকৰ মাজলৈ দেখুৱাবলৈ ওলাইছোঁ। আহকচোন আপোনালোকে মই কৰা কাপোৰৰ ডিজাইনবোৰ কেনেকুৱা হয় আপোনালোকক দেখুৱাওঁ। মোক প্ৰথম কাপোৰযোৰ দেখাবলৈ লৈছোঁ। এইখন মেখেলা মিক্স পাটৰ হয়। এখন মেখেলা, এই ৱৰ্কবিলাক দেখিছে, এয়া দুপাট্টা দি কৰা হৈছে। দুপাট্টাবিলাকতে আজিকালি সকলোৱে কৰে। গতিকে মই যিখিনি দুপাট্টাত যিবিলাক মানে ফুল থাকে সেইখিনি কাটি পেলাই মই এনেকৈ কৰিলোঁ। এফালেও আছে তেনেকৈ তেনেকৈ তিনিটা ডিজাইন দিছোঁ। আৰু এইবিলাক যিবোৰ দিছে সেইবোৰ মাইকা লগাই দিছোঁ মই। এখন মেখেলা হ'ব, তলত এটা পাৰি আছে, সম্পূৰ্ণ হেণ্ডমেড মিক্স পাট। এতিয়া মই চাদৰখন দেখুৱাইছোঁ। চাদৰখন এইখন। এইটো এনেকে থাকিব, মাজত এইটো থাকিব। আঁচলত এনেকে দিছোঁ। আঁচলত এই তিনিটা এনেকৈ থাকিব। এইটো এনেকে আহিব। এইফালে এইটো এনেকে। আৰু গাত মই বিশেষ একো দিয়া নাই, যিহেতু আঁচলটো বহুত ডাঙৰ হৈছে, গতিকে গাত মই এনেকে সৰু সৰুকে মাইকা লগাই দিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। নেক্সট এইযোৰ হেণ্ডমেড মিক্স পাটৰে হয়, ক্ৰীম কালাৰ হয় এইযোৰ। এইখনো দুপাট্টা দি কৰা হৈছে। এখন দুপাট্টা লাগিছে মোৰ কৰোঁতে। দুপাট্টাখন কাটি এইখন মেখেলা কৰিলোঁ এনেকে। চাদৰখন দেখুৱাম। এইখন চাদৰৰ এইফালে এনেকে আঁচলত দিছোঁ, দুইফালে মানে এনেকে দিয়া গৈছে। এইফালে এনেকে দিছোঁ আৰু মাজত থাকিব, মাজত এনেকৈ থাকিব। মাজত এনেকৈ থাকিব। আৰু বিশেষ মই মাজৰ ফালে এনেকে একো দিয়া নাই, যিহেতু আঁচলটো ডাঙৰ হৈছে, সেইকাৰণে মই চিম্পুলকে ৰাখিছোঁ মাজত। ব্লাউজ পিচটো সম্পূৰ্ণ প্লেইন হ'ব আৰু লগত মানে এনেকুৱা এটা পাইপিং থাকিব। আৰু এই পাইপিংটো দুপাট্টাখনত আহিয়ে যায়। যিসকলে কৰে তেওঁলোকে জানেই, ব্লাউজ পিচত এই পাইপিংটো থাকিব। নেক্সট এযোৰ কাপোৰ, এইযোৰ হেণ্ডমেড মিক্স পাটৰে হয়, গ্ৰে কালাৰ। তাত মই বিশেষ একো কৰা নাই। এইটো মই পটি কিনি আনিছিলোঁ। পটি কিনি আনি পেলাই মই এইটো এনেকৈ লগাই দিছোঁ। একদম চিম্পুল কাপোৰযোৰ, খুব লাইট ৱেইট হৈছে। এইফালে এনেকে থাকিব আঁচলটো। মাজত একো দিয়া নাই, অকল চিম্পুলকে ৰাখিছোঁ। মেখেলাখন দেখুৱাইছোঁ। মেখেলাখনো চিম্পুলেই, দেখুৱাবলৈ তেনেকে একো নাই, তথাপিও এইখন মেখেলা। ব্লাউজ পিচটো থাকিব এইটো কালাৰত আৰু পটিটো হাতত থাকিব। মই ব্লাউজ পিচবিলাক দেখুওৱা নাই, কাৰণ চবেই জানে ব্লাউজৰ ডিজাইনবিলাক কেনেকুৱা হয়। এইযোৰ নেক্সট আৰু এযোৰ আছে। এইযোৰ একদম কটন হয়, পিয়ৰ কটনত। এইযোৰ মই হাতেৰে কৰিছিলোঁ, পূৰা হেণ্ড ষ্টিচ হয়, এংকৰ গুলি দি কৰা আছিলে। আঁচলটোত এনেকে আছে আৰু ছাইডত এটা এনেকে পাৰি নিচিনাকে এনেকে বনাই দিছোঁ। সেইটো সকলোৱে জানেই, স্কিনত মই দেখুৱাই দিছোঁ, লেজি ডেজি ষ্টিচ যিটো সেইটো কৰিছোঁ। মাজত মই দিয়া নাই, অকল আঁচলটোৰ ফালে দিছোঁ আৰু এইটো চাইডে দিছোঁ। ধুনীয়া লাগিছে কাপোৰযোৰ, চিম্পুলত, কটন হয়। এখন চাদৰ, মেখেলাখন দেখাইছোঁ। মেখেলাখন এইখন, অকণমান ওপৰৰ ফালে দিছোঁ। এইখন মেখেলা, কিন্তু কটন হয়, পিয়ৰ কটনত কৰিছোঁ এইযোৰ।
নেক্সট আৰু এযোৰ আছে। এযোৰ কৰা বহুত দিনেই হ'ল, পুৰণাই হৈছে, তথাপিও মই দেখুৱাই দিছোঁ। এইটো টচৰ হয়, পটিটো টচৰ হয়, টচৰ পটি কিনি আনিছিলোঁ আৰু আঁচলটোৰ ফালে এনেকে দিলোঁ আৰু ছাইডত এটা পটি থাকিব, দুইফালে এনেকে আছে, মাজত একো দিয়া নাই। যিহেতু মই মোৰ মাৰ কাৰণে বনাইছিলোঁ, এইটো চিম্পুল কাপোৰেই পিন্ধে এতিয়া। এইখন চাদৰ আৰু মেখেলাখন, চাদৰখন এইটো চুপাৰ নেট কয় নেকি, মই ইমান গম নাপাওঁ, কিন্তু খুব ধুনীয়া কাপোৰটো, একদম কোমল হৈছে, গৰমত পিন্ধিবলৈ খুব ধুনীয়া, মানে সকলো বয়সৰ মানুহেই পিন্ধিব পাৰে কাপোৰযোৰ। মেখেলাখন দেখুৱাইছোঁ, মেখেলাখন দিছোঁ কাঞ্জী পাটৰ, কাঞ্জী পাটৰ মেখেলা। ইমানেই আছিলে কাপোৰ বনোৱা। এই মোৰ ডিজাইন কৰা কাপোৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু যদি কোনোবাই মোৰ পৰা অৰ্ডাৰ কৰিব বিচাৰে, স্ক্ৰীণত মোৰ নম্বৰটো দিয়া থাকিব, তাতে আপোনালোকে যোগাযোগ কৰিব। ধন্যবাদ।